Hello everyone. আজি ফাৰ্ষ্ট নিউজটো হৈছে সময়ৰ বিষয়ে। সময় ৰিসেন্টলি অকলশৰীয়া বুঢ়া আইতা এগৰাকীক হেল্প কৰে। তেওঁ 2 দিন ধৰি নিয়ৰত তিতি থকাৰ কাৰণে বহুত অসুস্থ হৈ পৰিছিল। তাক লৈ সময় বহুত ইমোশনাল হৈ যায়। তেওঁ বিচাৰিছিল যে এইবাৰ তেওঁ নিজৰ সকলোখিনি পাৱাৰ ইউজ কৰি তেওঁলোকক হেল্প কৰিবলৈ লাগি যাব। আপোনালোকেও তেওঁক হেল্প কৰিব পাৰিব। আমি তেওঁৰ ভিডিঅ'ৰ লিংকটো দিম, আপোনালোকে চাই ল'ব। তাৰ পিছত কালি আপডেট ইনষ্টাগ্ৰামত এনেকৈ পোষ্ট কৰে আৰু কয় যে তেওঁক ব্লাডৰ প্ৰয়োজন হৈছে। কোনোবাই যদি ব্লাড ডনেট কৰে তেওঁক কণ্টেক্ট কৰি ল'ব পাৰে। নেক্সট নিউজটো হৈছে সময়ৰ বিষয়ে। সময় আৰু মনু দেউৰী একেলগে দেখা গ'ল। মনু দেউৰীৰ বাৰ্থডেত সময় কি গিফ্ট দিলে? ইমান চেলিব্ৰিটি মানুহ পৰা গিফ্ট পালে মানে কি হিকলি তই বান্ধিবি নেকি? ইমান চেলিব্ৰিটি মানুহ পৰা গিফ্ট পালে মানে বহুত অন্তৰ ভাল লাগি যায়। सेलिब्रिटी आदमी से गिफ्ट मिलने से गाइस बहुत अच्छा लगता है। थैंक यू सो मच दे जो भी लाया है। নেক্সট নিউজটো হৈছে পৰমাৰ বিষয়ে। পৰমাৰ নতুন প্ৰেংক ভিডিঅ' আহি আছে য'ত তেওঁ এনিমেল মুভিৰ ৰণবীৰ কাপুৰৰ ৰূপত দেখা যায়। নেক্সট নিউজটো হৈছে মিষ্টাৰ ৰাজাৰ বিষয়ে। মিষ্টাৰ ৰাজাৰ ৰিচেণ্টলি তেওঁৰ যিখন কাৰ হয় কেছ পইচাৰে মডিফাই কৰা দেখা যায়। ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দিম, আপোনালোকে চাই ল'ব। নেক্সট নিউজটো হৈছে অজয় দেৱগন, শ্বাহৰুখ খান আৰু অক্ষয় কুমাৰৰ বিষয়ে। অজয় দেৱগন, শ্বাহৰুখ খান আৰু অক্ষয় কুমাৰক গুটকাৰ এড কৰাৰ কাৰণে এলাহাবাদ হাইকোৰ্টে লিগেল ন'টিছ ইছ্যু কৰিছে। থেংক ইউ ফৰ ৱাচিং।